Hello students, welcome to my YouTube channel SSP Tuition Center. আজি আমি ডিসকাস কৰিব লৈছো ক্লাস 10 ব্লুপ্ৰিন্ট অফ সোশিয়াল সায়েন্স ফৰ SSLC এক্সামিনেশ্যন 2023 যিখন আমাৰ 2023 মেট্ৰিক পৰীক্ষা হ'ব ফাইনেল এক্সামিনেশ্যন হ'ব সেই পৰীক্ষাটোৰ কাৰণে ক্লাস 10 সেবাৰ পৰা কি আহিছে ব্লুপ্ৰিন্ট আহিছে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব সেই কাৰণে এটা ব্লুপ্ৰিন্ট জাৰি কৰিছে এবাৰ আমাৰ 50% কোশ্চেন কি আহিব মাল্টি চয়েস কোশ্চেন আহিব মানে এমসিকিউ কোশ্চেন আৰু ভিএস টাইপ কোশ্চেন আহিব আৰু বাকি বিলাক ডিসক্রিপ্টিভ টাইপ কোশ্চেন আহিব তেনেহলে আহক আজি আমি কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব হেতু আমি ডিসকাস কৰো প্ৰথমে আমি ডিসকাস কৰিম ইতিহাসৰ পৰা যেটো ইতিহাস কিতাপ আছে মানে হিষ্টৰী কিতাপ আছে এই হিষ্টৰী কিতাপৰ পৰা কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব আৰু কিমান মাৰ্ক থাকিব হেতু আমি চাম তেনেহলে আহক ভিডিওটো আমি আৰম্ভ কৰো প্ৰথম আছে কি ইতিহাসত কি আছে পাঁচটা পাৰ্ট আছে কেইটা চেপ্টাৰ আছে 5 চেপ্টাৰ আছে ইতিহাসত যেটো আমাৰ হিষ্টৰী কিতাপত আছে পাঁচটা চেপ্টাৰ আছে সেই পাঁচটা চেপ্টাৰ মিলি তোমাৰ টোটাল মাৰ্ক আহিব 35 মানে 35 মাৰ্ক আহিব টোটাল মাৰ্ক তাৰ ভিতৰত কিমান মাৰ্ক মানে এমসিকিউ কোশ্চেন আৰু ভিএস টাইপ কোশ্চেন আহিব আৰু কিমান মাৰ্ক মানে বোর্ড কোশ্চেন আহিব সেইবিলাক কোশ্চেন আমি ডিসকাস কৰিম তেনেহলে চাওক চেপ্টাৰ নম্বৰ 1ত কি আছে ইন্ডিয়া পার্টিশন অফ বেঙ্গল স্বদেশী মুভমেন্ট যাক এছামিজ কি কোৱা হয় বংগ বিভাজন আৰু স্বদেশী আন্দোলন সেই চেপ্টাৰৰ পৰা ভিএস টাইপ বা এমসিকিউ টাইপ এক মাৰ্কি কোশ্চেন আহিব এটাই চোৱা ইয়াত যেটো ব্ৰেকেটৰ মাজত দিয়া আছে হেতু হল আমাৰ কোশ্চেন আৰু ব্ৰেকেটৰ বাহিৰত যি দিয়া আছে ওটো হল আমাৰ মাৰ্ক তেনেহলে ইয়াত দিয়া আছে ব্ৰেকেটৰ মাজত দিয়া আছে 1 দিয়া আছে তাৰ বাহিৰত দিয়া আছে 1 তেনেহলে আমি ইয়াত আহিব মানে নলেজত আহিব এক মাৰ্ক আহিব এটা কোশ্চেন আহিব এমসিকিউ কোশ্চেন হ'ব পাৰে বা ভিএস টাইপ কোশ্চেন হ'ব পাৰে তাৰ পিছত আৰু ইয়াত নাই আন্ডাৰষ্টেণ্ডিংটো চোৱা আন্ডাৰষ্টেণ্ডিংত কি আহিব এটা 4 মাৰ্কৰ কোশ্চেন আহিব তাৰ পিছত এপ্লিকেশনত আহিব 1 মাৰ্কৰ কোশ্চেন এটা আহিব তেনেহলে যেটো আছে আন্ডাৰষ্টেণ্ডিং আছে 4 মাৰ্কৰ কোশ্চেন এটা আহিব আৰু নলেজত আছে 1 মাৰ্কৰ কোশ্চেন এটা আহিব আৰু তোমাৰ এপ্লিকেশন এটা মাৰ্ক তাহলে টোটাল হল কি আমাৰ 6 মাৰ্ক এই চেপ্টাৰটো পৰা টোটাল মাৰ্ক আহিব আমাৰ 6 মাৰ্ক তাৰ পিছত নেক্সটত কি আছে 2 নম্বৰ চেপ্টাৰত কি আছে ৰাইজ অফ গান্ধী এণ্ড দা ফ্ৰীডম মুভমেন্ট অফ ইণ্ডিয়া এটো এছামিজ হল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই চেপ্টাৰৰ পৰা আহিব 1 মাৰ্কৰ কোশ্চেন আহিব এটা তাৰ পিছত আন্ডাৰষ্টেণ্ডিংত আছে 1 মাৰ্কৰ কোশ্চেন আহিব এটা আৰু আন্ডাৰষ্টেণ্ডিংত আছে ডিসক্রিপ্টিভ কোশ্চেন আহিব এটাই কোশ্চেন আহিব সেটা থাকিব 4 মাৰ্ক তাৰ পিছত এপ্লিকেশনত থাকিব এটা মাৰ্ক ইয়াত টোটাল মাৰ্ক আছে এই চেপ্টাৰৰ টোটাল মাৰ্ক হৈছে 7 মাৰ্ক মানে 7 মাৰ্ক তাৰ পিছত 3 নম্বৰত আছে আসাম এন্টি ব্রিটিশ রাইজিং এন্ড পিজেন্টস রিভল্টস ইন আসাম যেটো কি হয় এছামিজত কি কোৱা হয় যে অসমত ব্রিটিশ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই চেপ্টাৰটোৰ পৰা টোটাল মাৰ্ক আহিব 7 মাৰ্ক তাৰ ভিতৰত ভিএস টাইপ কোশ্চেন ইয়াত এটা আছে 1 মাৰ্কৰ কোশ্চেন এটা আহিব ইয়াত আছে 1 মাৰ্কৰ কোশ্চেন এটা আহিব আৰু ইয়াতো আছে 1 মাৰ্কৰ কোশ্চেন এটা আহিব আৰু ইয়াত কি আহিব 4 মাৰ্কৰ এটা কোশ্চেন আহিব তেনেহলে 1 2 3 আৰু 4 তাহলে কিমান হল 7 মাৰ্ক এই চেপ্টাৰৰ পৰা আহিব 7 মাৰ্ক নেক্সট চাও 4 নম্বৰ চেপ্টাৰত কি আছে ইন্ডিয়ান ফ্রিডম মুভমেন্ট এন্ড ন্যাশনাল ওয়াকেনিং ইন আসাম যাক এছামিজত কি কোৱা হয় স্বাধীনতা আন্দোলন আৰু অসম জাতীয় জাগৰণ এই চেপ্টাৰৰ পৰা 1 মাৰ্কৰ কোশ্চেন আহিব এটা সেটা তোমাৰ
MCQ হ'ব পাৰে বা VS টাইপ কোৱেশ্চন হ'ব পাৰে। ইয়াতে 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, তাৰপাছত ইয়াত আহিব 5 মাৰ্কৰ কোৱেশ্চন আহিব এটা, তাৰপিছত ইয়াত আহিব 1 মাৰ্কৰ কোৱেশ্চন এটা আৰু 9 টোটাল আহিব এই চেপ্টাৰৰ পৰা আহিব 8 মাৰ্ক। তাৰপিছত পিছতো চাওঁ 5 নম্বৰ চেপ্টাৰত কি চাইছে, কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট ৰিজন। তাৰপিছত আহিব আমাৰ কি আছিল 5 নম্বৰ চেপ্টাৰত কি আছিল, আছামত কি ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। এই চেপ্টাৰৰ পৰা আহিব 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, তাৰপিছত 2 মাৰ্কৰ কোৱেশ্চন আহিব এটা আৰু 1 মাৰ্কৰ তাৰমানে কি আছে সরি ইয়াত 1 মাৰ্কৰ কোৱেশ্চন আহিব দুটা আৰু ইয়াত আছে 3 মাৰ্কৰ কোৱেশ্চন আহিব এটা আৰু তাৰপিছত 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা। ইয়াত আহিব টোটাল 7 মাৰ্ক। ইয়াত আহিব টোটাল কিমান মাৰ্ক 7 মাৰ্ক। তাৰপিছত আমি যাম ভূগোল। এইটো আছিল আমাৰ ইতিহাসৰ কিতাপটোৰ কি আছে 5টা চেপ্টাৰ কিমান মাৰ্ক আহিব, কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক হয় সেইটো আমি চালো। টোটাল মাৰ্ক 35। ফাৰ্ষ্ট চেপ্টাৰত আহিব 6 মাৰ্ক, সেকেন্ড চেপ্টাৰত আহিব 7 মাৰ্ক, থাৰ্ড চেপ্টাৰত আহিব 7 মাৰ্ক, ফৰ্থ চেপ্টাৰত আহিব 8 মাৰ্ক আৰু ফিফথ চেপ্টাৰত আহিব 5 মাৰ্ক। এইটো চালো। এতিয়া আমি জিঅ'গ্ৰাফি চাওঁ। চলে জিঅ'গ্ৰাফি চেপ্টাৰত কেইটা চেপ্টাৰ আছে আৰু কিমান মাৰ্ক আহিব। ইয়াত আছে 4টা আছে। আমাৰ জিঅ'গ্ৰাফিত আছে 4টা চেপ্টাৰ আছে। কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব আমি চাম। ইয়াৰ এই জিঅ'গ্ৰাফিত যেটো কিতাপ আছে, ভূগোল যেটো কিতাপ আছে, টোটাল কি আছিল মাৰ্ক আহিব 35 মাৰ্ক। সেই 35 মাৰ্ক কেইটাত ভাগ কৰিছে, 4টা চেপ্টাৰত ভাগ কৰিছে। তাহলে প্ৰথম চেপ্টাৰত কি আছিল ইকোনমিক জিঅ'গ্ৰাফি, যাক কোৱা হয় অৰ্থনৈতিক ভূগোল। যেটো অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ যেটো আছিল সেই চেপ্টাৰৰ পৰা 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, 4 মাৰ্কৰ কোৱেশ্চন আহিব এটা আৰু তাৰপিছত আহিব 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, ইয়াত 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, টোটাল আহিব 7 মাৰ্ক। এই চেপ্টাৰৰ পৰা টোটাল মাৰ্ক আহিব কিমান 7 মাৰ্ক। তাৰপিছত নেক্সট কি আছে চোৱা, কি আছিল নেক্সট এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টাল প্ৰব্লেমছ। এই চেপ্টাৰটো কি আছিল যে পৰিবেশ আৰু পৰিবেশৰ সমস্যা। কি আছিল আমাৰ পৰিবেশ আৰু পৰিবেশৰ সমস্যা চেপ্টাৰটোৰ পৰা কিমান মাৰ্ক আহিব আমি চাওঁ। 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, 4 মাৰ্কৰ কোৱেশ্চন আহিব এটা, তাৰপাছত 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, ইয়াত আহিব টোটাল আহিব 6 মাৰ্ক। এই চেপ্টাৰৰ পৰা টোটাল মাৰ্ক আহিব 6 মাৰ্ক। নেক্সট চাওঁ জিঅ'গ্ৰাফি অফ ৱৰ্ল্ড, মানে পৃথিৱীৰ ভূগোল। এই চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব আমি চাওঁ। 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, তাৰপিছত 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, সেইটো MCQ হ'ব পাৰে বা VS টাইপ কোৱেশ্চনো হ'ব পাৰে। তাৰপাছত 5 মাৰ্কৰ কোৱেশ্চন আহিব এটা, তাৰপিছত আহিব 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, ইয়াত আহিব টোটাল এই চেপ্টাৰৰ পৰা টোটাল মাৰ্ক আহিব 8 মাৰ্ক। এই চেপ্টাৰৰ পৰা টোটাল মাৰ্ক আহিব 8 মাৰ্ক। নেক্সটটো আছে, নেক্সটটো চাম আমি। নেক্সটটো কি আছে জিঅ'গ্ৰাফি অফ আছাম, মানে অসমৰ ভূগোল। জিঅ'গ্ৰাফি অফ আছাম যেটো আছে অসমৰ ভূগোল, সেই চেপ্টাৰটোৰ পৰা কোনটো কিমান মাৰ্ক হয় আমি চাওঁ। 1 মাৰ্কৰ আহিব এটা, তাৰপিছত 1 মাৰ্কৰ আহিব 3টা, যেটো MCQ কোৱেশ্চন হ'ব পাৰে বা VS টাইপ কোৱেশ্চনো হ'ব পাৰে। তাৰপিছত 5 মাৰ্কৰ আহিব এটা, তাৰপিছত 1 মাৰ্কৰ কোৱেশ্চন আহিব এটা, তাৰপিছত 4 মাৰ্কৰ কোৱেশ্চন আহিব এটা। ইয়াত এই পাৰ্টটোত টোটাল মাৰ্ক আহিব 14 মাৰ্ক। যেটো কি আছিল অসমৰ ভূগোল আছে, মানে
জিঅ'গ্ৰাফি অফ আছাম যিটো পাৰ্টটো আছে সেই চেপ্টাৰটোৰ পৰা টোটাল মাৰ্ক আহিব 14 মাৰ্ক। সেইকাৰণে এই চেপ্টাৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে চাবা। তাৰপিছত আহিম আমি এই চাৰিটা আছিল আমাৰ ভূগোলৰ মানে জিঅ'গ্ৰাফি যিটো কিতাপ আছিল সেই জিঅ'গ্ৰাফিৰ পৰা এই আছিল। তাৰপিছত আহিম আমি আৰু এটা কিতাপ আছে খণ্ড নম্বৰ 3 যেটো আছে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যেটো আছে। আমি আগত চাম ৰাজনীতি বিজ্ঞানত কি কি কেইটা পাৰ্ট আছে আৰু কিমান মাৰ্ক আহিব। এই ৰাজনীতি বিজ্ঞান যেটো কিতাপ আছে সেই কিতাপটোৰ পৰা টোটাল মাৰ্ক থাকিব 10 মাৰ্ক আৰু 10 মাৰ্ক আৰু এটা এই চেপ্টাৰ আছে, দুটা চেপ্টাৰ আছে। এই দুটা চেপ্টাৰে এটা এটাকৈ 5 মাৰ্ক কৈ আছে, তোমালোকে চাব পাৰিবা। তেনেহলে আমি প্ৰথম চেপ্টাৰটো কি কি আছে বা কিমান মাৰ্ক মাল্টি চইচ কোশ্চেন বা ভিএছ টাইপ কোশ্চেন আহিব আমি চাম আৰু কিমান বোর্ড কোশ্চেন আহিব আমি চাম। ইন্ডিয়ান ডেমোক্ৰেসি, ইয়াত আছে কি ইন্ডিয়ান ডেমোক্ৰেসি। ইন্ডিয়ান ডেমোক্ৰেসি যেটা আছে কি ভারতীয় গণতন্ত্র, প্রথম চেপ্টার হয়। ইয়াত 1 মার্কৰ কোশ্চেন আহিব এটা, তাৰপিছত 1 মাৰ্কৰ কোশ্চেন আহিব এটা আৰু এটা আহিব 3 মাৰ্কৰ কোশ্চেন আহিব এটা। ইয়াত তেনেহলে 3 4 5 এই 5 মাৰ্ক আহিব এই চেপ্টাৰটোৰ পৰা। নেক্সট চাও যেটো 2 নম্বৰত আছে যেটো ইন্টাৰনেশনাল অৰ্গানাইজেশনস ওয়ার্ল্ড পিস এন্ড হিউম্যান রাইটস। এই চেপ্টাৰটোৰ পৰা 1 মাৰ্কৰ হ'ব এটা, তাৰপিছত 1 মাৰ্কৰ আহিব 3টা, তাৰপিছত 1 মাৰ্কে হ'ব এটা। ইয়াত টোটাল মাৰ্ক আছে 5 মাৰ্ক। এই টোটাল মাৰ্ক আছে 5 মাৰ্ক। তেনেহলে ইয়াত লং কোশ্চেন নাই বা ডিসক্রিপটিভ কোশ্চেন নাই। ইয়াত খালি অনলি খালি কি এমসিকিউ কোশ্চেন আৰু ভিএস টাইপ কোশ্চেন আহিব। তোমালোকে এমসিকিউ কোশ্চেন আৰু ভিএস টাইপ কোশ্চেন ভালদৰে চাবা। ইয়াৰ পৰা 5 মাৰ্ক আহিব, সকলোবিলাক 1 মাৰ্কৰ কোশ্চেন আহিব। তাৰপিছত চাও অৰ্থনীতি বিজ্ঞান, যেটো আছে আমাৰ কি অৰ্থনীতি বিজ্ঞান আছে। এই অৰ্থনীতি বিজ্ঞানৰ যেটা কি আছিল ইকোনমিক্সত টোটাল পার্ট আছে দুটা পার্টৰ টোটাল মার্ক আহিব 10 মার্ক। এটা পার্টৰ 5 মার্ককৈ আহিব। তেনেহলে আহো আমি প্ৰথম পার্টটো চাও। পার্টটো কি আছিল আমাৰ মানি এন্ড বেংকিং। মানি এন্ড বেংকিংৰ 1 মার্কৰ আহিব এটা, তাৰপিছত 1 মার্কৰ আহিব 3টা কোশ্চেন আহিব, তাৰপিছত 1 মার্কৰ এটা কোশ্চেন আহিব। ইয়াত টোটাল 5 মার্ক। ইয়াতো কি বোর্ড কোশ্চেন বা লং কোশ্চেন নাই, অনলি খালি কি কোশ্চেন আছে এমসিকিউ কোশ্চেন আৰু ভিএস টাইপ কোশ্চেন। লাস্টৰ পার্ট আছে আমি কি লাস্টৰ পার্টটো চাও। এই পার্টটো চাও ইকোনমিক ডেভেলপমেন্ট। এই পার্টৰ পৰা কি আছে ইকোনমিক ডেভেলপমেন্ট। ইকোনমিক ডেভেলপমেন্ট কি আছিল? এটি কি হয় এছামিছত কি কয় অৰ্থনৈতিক উন্নয়ন। ইয়াত আহিব 1 মাৰ্কৰ কোশ্চেন আহিব এটা, তাৰপাছত 1 মাৰ্কৰ কোশ্চেন আহিব 3টা, তাৰপাছত 1 মাৰ্কৰ কোশ্চেন আহিব এটা। ইয়াত টোটাল আহিব কিমান 5 মাৰ্ক। এইটো পাৰ্টৰো কি নাই লং কোশ্চেন বা বোর্ড কোশ্চেন নাই, খালি অনলি কি আছিল ভিএস টাইপ কোশ্চেন আছিল। তেনেহলে এই যে যেটো ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞান যেটো কিতাপ আছে, এই কিতাপত 4টা পার্ট আছে। পলিটিক্যাল সায়েন্স এন্ড ইকোনমিক্স যেটো আছে সেই কিতাপটোৰ পৰা 4টা পার্ট আছে। 4টা পার্টৰ পৰা কিমান মাৰ্ক আহিব 20 মাৰ্ক আহিব। আৰু 20 মাৰ্কৰ ভিতৰত খালি এটা কি আহিব 3 মাৰ্কৰ কোশ্চেন আৰু গোটেইখিনি 70 মাৰ্ক আহিব তোমাৰ এমসিকিউ কোশ্চেন বা ভিএস টাইপ কোশ্চেন। ভেরি ভেরি ইম্পর্টেন্ট আছে, তোমালোকে চাই ল'বা। ইয়াত কৈছে ওয়েটেজ টু ফর্ম অফ কোশ্চেন্স, মার্কস দি আছে, নাম্বার অফ কোশ্চেন দি আছে, টোটাল মার্কস দি আছে। হ্যাঁ, তাৰপাছত কি আছে এমসিকিউ কোশ্চেন আহিব, এমসিকিউ বা ভিএস টাইপ কোশ্চেন আহিব 1 মাৰ্কৰ আহিব। কিমান আহিব 45 মাৰ্ক আহিব। তাৰ পৰা টোটাল মার্ক কিমান থাকিব 45 মার্কে থাকিব। তাৰপিছত ডিসক্রিপটিভ টাইপ কোশ্চেন আহিব 3 মাৰ্কৰ আহিব পাৰে, 4 মাৰ্কৰ আহিব, 5 মাৰ্কৰ আহিব। 3 মাৰ্কৰ আহিব, 4 মাৰ্কৰ আহিব, 5 মাৰ্ক। কেইটা কোশ্চেন আহিব নাম্বার অফ কোশ্চেন 11টা আহিব
আৰু টোটাল মাৰ্ক কিমান থাকিব 45 মাৰ্ক থাকিব তাহলে ইয়াৰ টোটালে হল আমাৰ MCQ কোশ্চেন আৰু VS টাইপ MCQ অবলি VS টাইপ কোশ্চেন আৰু ডেসক্রিপশন কোশ্চেন এইবিলাক টোটাল কোশ্চেন 45 কিমান মাৰ্ক আহিব টোটাল মাৰ্ক এক্সাম হ'ব আমাৰ 90 মাৰ্কৰ কি হ'ব আমাৰ কোশ্চেন হ'ব আৰু এই কোশ্চেন আনসার আমি দিব লাগিব আৰু তাত ভিতৰত কিমান থাকিব 27 মাৰ্ক থাকিব 5 মাৰ্ক 5 মাৰ্ক আহা কেতিয়াও নকৰিবা ভাল মাৰ্ক এইবাৰ আমি তোমালোকে কি কৰিব পাৰিবা লেটাৰ মাৰিব পাৰিবা ভাল মাৰ্ক কৰিব পাৰিবা আৰু কিমান টাইম থাকিব 3 আৱাৰ্স এইখিনি আছিল আজি আমাৰ ব্লুপ্ৰিন্ট সেৱাৰ যেটো আছিল ব্লুপ্ৰিন্ট আছিল সোশ্যাল সায়েন্সৰ 2023 মেট্ৰিক ফাইনেল এক্সামৰ কাৰণে তোমালোকে এই ব্লুপ্ৰিন্টটো ভালদৰে ফলো কৰিবা জানি লবা প্ৰিন্ট আউট কৰি লবা লৈখিনি তোমালোকে ভালদৰে চাইখিনি কোনটো পাৰ্টৰ পৰা কিমান আহিব কোনটো পাৰ্টৰ পৰা মাল্টি চয়েস কোশ্চেন বা VS টাইপ কোশ্চেন বেছি পঢ়িব লাগিব কোনটো আমাৰ কাছে লং কোশ্চেন বা ডেসক্রিপশন কোশ্চেন পঢ়িব লাগিব তোমালোকে এই তেনেহলে এই সিলেবাসটো পৰা তোমালোকে ভালদৰে জানিব পাৰিবা তেনেহলে আজিৰ ভিডিওটো আমি ইয়াতে সামৰণি মাৰিলো থ্যাংক ইউ সো মাচ ভিডিওটো সম্পূৰ্ণ দেখাৰ বাবে